হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই বনাম গাজৰে বনোৱা বৰফি। আহক এতিয়া মই কেনেকৈ গাজৰে বৰফি বনাইছোঁ তাকেই দেখাম আপোনালোকক। এইখিনি মই গাজৰ টুকুৰা টুকুৰিকৈ এনেকৈ কাটি লৈছোঁ। এই গোটেইখিনি আগতে মই মিক্সিত পিচি ল'ম। এয়া দেখিছেই নহয় কি ধুনীয়াকৈ এনেকৈ পিচি লৈছোঁ। এতিয়া গেছ জ্বলাই লৈছোঁ। কেৰাহী উঠাই দিলে ইয়াত এতিয়া ঢালিম প্ৰথমতে চুজি, অলপ চুজি দি আগতে ভাজি ল'ম ধুনীয়াকৈ। এই প্লেটখনত আগতে চুজিখিনি মই ৰাখি দিম। এতিয়া সেইটো কেৰাহীতে অকণমান এয়া ঘিউ দি দিছোঁ। এতিয়া গোটেইখিনি এনেকৈ গাজৰ ঢালি অলপ সময় এনেকৈ লৰাই ভাজি ল'ম। এইখিনি হ'ল পাতলা পাতলাকৈ মই বাদাম কাটি দিছোঁ। এইখিনি হ'ল ইলাইচি। এতিয়া দিম চুজিখিনি। এনেকৈ ধুনীয়াকৈ অলপ সময় ভাজি ল'ম। ইয়াৰ পাছত দিম চেনি মই লাষ্টত দিম। এনেকৈ ধুনীয়াকৈ লৰাই ল'ম। অলপমান এনেকৈ টাইট হ'বলৈ কাৰণে ৰাখি দিম। এতিয়া এয়া হৈ গ'ল, দেখিছেই নহয় কি ধুনীয়া। গোটেইখিনি এনেকৈ পাতলাকৈ কাঁহীখনত বহলাই উলিয়াই দিম। অলপ সময় ৰাখি দিম ঠাণ্ডা হ'বৰ কাৰণে। ঠাণ্ডা হৈ গ'ল। এতিয়া এই চাকুখনে এনেকৈ কাটি ল'ম। এয়া দেখিছেই নহয় কাটি দিছোঁ। এনেকৈ এয়া ক'লা ক'লা দেখিছে, লাইট গুচি গ'ল। এয়া দেখিছেই নহয় কি ধুনীয়া হৈছে। এয়া মই গোটেইখিনি এনেকৈ কাটি ল'লোঁ। এয়া ভাঙি দিছোঁ, দেখিছেই নহয় ভিতৰখনো কি ধুনীয়া হৈছে। আৰু যদি মোৰ ভিডিঅ'টো পচন্দ আহে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি জনাব।